নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ কাষ চাপিলোঁ। মহাভাৰতৰ পিছতেই ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ বুলি গমন কৰে আৰু তাৰ পিছতেই কলিযুগৰ আৰম্ভ হয়। এই কলিযুগত মানুহৰ চৰিত্ৰ কেনে হ'ব বা কি কৰ্ম কৰিব, ইয়াৰ ওপৰতে আজি ভিডিঅ'টো লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাব। মহৰ্ষি ব্যাসে ব্যাখ্যা কৰাৰ মতে ধৰ্মত প্ৰভাৱ পৰিব, মানুহৰ বুদ্ধি জ্ঞান বিবেক আদি হানি হৈ ধৰ্মৰ প্ৰতি বিশ্বাস নাইকিয়া হৈ পৰিব। সত্য শুদ্ধ পাহৰি অসত্য অশুদ্ধতাই মন ভৰি পৰিব। চাৰিওফালে হিংসা অপৰাধ আদি হ'বলৈ ধৰিব। ধন সা সম্পত্তিৰ পিছতেই দৌৰি ফুৰিব। ধনৱান ব্যক্তিয়ে সমাজত স্বীকৃতি পাব, লাগিলে তেওঁ অজ্ঞানীয়েই নহওক কিয়। নাৰীয়ে ধনৱানজনৰ লগতহে সম্পৰ্ক গঢ়ি তুলিব। মানুহ সদায় ধন টকা পইচাৰ চিন্তাতেই দৌৰি ফুৰিব। লোভ মোহ চালনাৰে আপোনজনেই আপোনজনক ঠগিবলৈ ল'ব। বিবেক মানৱতা আদি হানি হৈ কৰিবলগীয়া কাম নকৰিব, নকৰিবলগীয়া কাম কৰিব। নাৰীয়ে স্বামী পিতৃ পুত্ৰৰ ধৰ্ম পাহৰি যাব। শিষ্যই গুৰুৰ আদেশ, পুত্ৰই পিতৃৰ আদেশ আদি নমনা হ'ব। সমাজৰ হিতৰ বাবে কাম কৰিবলৈ এৰি নিজৰ স্বাৰ্থৰ বাবে কাম কৰিবলৈ ল'ব। নিজৰ অনুষ্ঠান কন্যা বিয়াৰ আদিত গৌৰৱৰ বাবে লাখে লাখে টকা খৰচ কৰিব, কিন্তু অসহায় অনিদ্ৰা অনাহাৰে থকা এজন ব্যক্তিক এটকা দিবলৈ 10 বাৰ চিন্তা কৰিব। চাৰিওফালে হিংসা অপৰাধ আদি হ'বলৈ ধৰিব। গুৰু বৃত্তি আদিৰ ওপৰত শ্ৰদ্ধা নাইকিয়া হৈ পৰিব। যাৰ ধন বেছি হ'ব তেওঁ মহাজ্ঞানী মহাপণ্ডিত বুলি সমাজত স্বীকৃতি পাব। জ্ঞানী গুণী হ'লেও তেওঁক শ্ৰদ্ধা নকৰা হৈ পৰিব। বেদ পুৰাণ নামানি অত্যাচাৰ ব্যভিচাৰ আদিত মগ্ন হৈ পৰিব। যিদিনাই পুত্ৰই পিতৃক হাত উঠালে জানিব কলিৰ অন্তিম কাল ওচৰ চাপিল। স্বামী স্ত্ৰীৰ মাজত বিশ্বাস নাইকিয়া হৈ পৰিব। অকণ কথাতে কণ্ডল লাগিব। নাৰীৰ স্বভাৱ কঠোৰ হৈ পৰিব। নাৰী আনৰ পুৰুষৰ লগত থাকিবলৈ ল'ব, ঠিক তেনেদৰে পুৰুষেও আনৰ নাৰীৰ লগত থাকিবলৈ ল'ব। ধনৰ বলেৰেই সকলো কাম কৰিবলৈ চেষ্টা কৰিব। অমাত অসহায় প্ৰাণীৰ ওপৰত অত্যাচাৰ কৰিবলৈ ল'ব। এটা এনেকুৱা দিন আহিব, সকলো ধৰ্ম শাস্ত্ৰ আদি ত্যাগ কৰি অদ্ভুত শক্তি ভূত প্ৰেত আদিক পূজা কৰিবলৈ ল'ব। আৰু লাহে লাহে মানুহৰ স্বভাৱ দৈত্য দানৱৰ দৰে হৈ পৰিব। মানুহৰ আকাৰ সৰু হৈ বাওনাৰ দৰে হৈ পৰিব। ঠিক তেনেদৰে গাই গৰু ছাগলী এটাৰ দৰে হৈ পৰিব আৰু লাহে লাহে গাখীৰ দিবলৈ এৰি দিব। মানুহৰ বয়স লাহে লাহে হ্ৰাস পাব। কম বয়সতে নাৰী গৰ্ভৱতী হ'ব। 12-14 বছৰ বয়সলৈ বৃদ্ধা হৈ 20 বছৰ বয়সত মৃত্যুবৰণ কৰিব। পৃথিৱীৰ পৰা দেৱ দেৱী গুচি যাবগৈ। গংগা নদী শুকাই মৰুভূমিত পৰিণত হ'ব। প্ৰকৃতিয়েও নিজৰ ৰূপ সলাব। চাৰিওফালে হাহাকাৰ সৃষ্টি হ'ব। প্ৰকৃতিৰ অৱদান নাইকিয়া হৈ খাদ্যৰ বাবে হাহাকাৰ হৈ পৰিব। কিছু লোকে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰিব। তাৰ পিছতে 12টা সূৰ্য একেলগে উদয় হ'ব। সকলো জ্বলি ভস্মীভূত হ'ব। এনেদৰেই পৃথিৱীৰ ধ্বংস হ'ব আৰু তাৰ পিছতেই এক নতুন যুগৰ সৃষ্টি হ'ব। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনাৰ লাইক কমেণ্টে মোক উৎসাহ আৰু প্ৰেৰণা যোগায়। ভিডিঅ'টোৰ এনেদৰে ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই ল'ব। ধন্যবাদ। জয় অসম, জয় শ্ৰীৰাম।